আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে সকলোকে স্বাগতম জনাইছোঁ মোৰ এই সৰু পৃথিৱীখনলৈ। আজি বহুদিনৰ পিছত এযোৰ চাদৰ মেখেলাৰ ভিডিঅ' লৈ আহিছোঁ। মোৰ কাৰণে খুবেই বিশেষ কাপোৰ সাজ, কাৰণ এই কাপোৰ সাজত মাৰ গোন্ধ আছে যদি এটা কথাত ক'বলৈ যাওঁ। আৰু ফেব্ৰিক পেইণ্ট কৰা হৈছে কাপোৰ সাজত। কেনেকৈ কৰিছোঁ, কি কৰিছোঁ তাৰে সৰু সৰু কিছুমান ক্লিপ ৰাখি থৈ দিছোঁ, তাকেই আপোনালোকৰ লগত ভগাই ল'ব বিচাৰিছোঁ। আমাৰ পুৰণি কাপোৰবোৰৰ প্ৰতি মোহটো অকণমান বেছিকৈয়ে আছে, নহয়নে? পুৰণি কাপোৰবোৰৰ ঠাই নতুন কাপোৰে ল'ব নোৱাৰে। তাত বহু স্মৃতি জড়িত হৈ থাকে, বহু আৱেগ জড়িত হৈ থাকে পুৰণি বস্তুৰ লগত বিশেষকৈ। তো এই কাপোৰ সাজৰ লগতো আৱেগ স্মৃতি বহুখিনি জড়িত হৈ আছে। আৰু ক'লোৱেই নহয়, কাপোৰ সাজত মাৰ গোন্ধ আছে। দৰাচলতে কাপোৰ সাজ বনোৱা হৈছে এখন শাৰীৰ পৰা, আৰু যিহেতু মায়ে এতিয়া শাৰী নিপিন্ধে, গতিকে মই ব্যৱহাৰ কৰিবলৈ, পিন্ধিবলৈ চাদৰ মেখেলাৰ ৰূপ দি লৈছোঁ, অকণমান নতুনকৈ সজাই লৈছোঁ। শাৰীখন প্ৰায় 30 বছৰমান পুৰণি হ'ব, কমেও 30 বছৰ হ'ব শাৰীখনৰ বয়স। আৰু মূল্য তেতিয়া সময়ত 130 টকা নে 10 টকা কিবা আছিলে এটা। তো কাপোৰ সাজ কিন্তু এতিয়াও যদিও ইমান পুৰণি, মায়ে পিন্ধিছে, বহু পিন্ধিছে কাপোৰখন, তথাপিও চাইনটো কিন্তু একেদৰেই আছে, ধুনীয়া হৈ আছে। কালাৰটো অকণমান আনকমন কালাৰ, ঠিক গোবৰুৱা টাইপ এটা কালাৰ। তাত খয়েৰী কালাৰে, ৰঙা কালাৰেৰে ফুল আছিলে, ষ্টাম্প মাৰা ফুল। আৰু তাত অকণমান হাইলাইট কৰিছোঁ মই 3D আউটলাইনাৰ ব্যৱহাৰ কৰি। ফেব্ৰিক কালাৰ ব্যৱহাৰ কৰিছোঁ, এক্ৰেলিক, ক'লা আৰু সেউজীয়া, যিটো পেৰট গ্ৰীণ আছে সেইটো কালাৰ ব্যৱহাৰ কৰিছোঁ। লগতে 3D আউটলাইনাৰ দুটা ব্যৱহাৰ কৰিছোঁ, এটা পেৰট গ্ৰীণ আৰু এটা হোৱাইট। লগতে মণি ব্যৱহাৰ কৰিছোঁ মই, বগা মণি, আৰু ব্ৰাছ দুডাল ব্যৱহাৰ কৰিছোঁ, 000 আৰু 00 ব্ৰাছ দুডাল ব্যৱহাৰ কৰিছোঁ কামখিনি কৰিবলৈ। এয়াই, তলত এখন ডাঠ কাগজ দি লৈ ফ্ৰেমটো লগাই লৈছোঁ। মই ফ্ৰেম লগাই লৈ কৰি আচলতে ভাল পাওঁ ফেব্ৰিক, কিয়নো ফ্ৰেম লগাই ল'লে তলত কালাৰটো লাগি নাযায়, অকণমান সুবিধা হয়, যিহেতু টান টান হৈ থাকে, গতিকে কৰিবলৈ অকণমান সুবিধা হয়। আৰু লগতে কালাৰটো কমকৈ যায়। তলত যদি কাপোৰ নতুবা পেপাৰ লৈ লওঁ, তেনেহ'লে কালাৰটো আমাৰ তলত লাগি যায়, গতিকে তলত লাগি যোৱাৰ কাৰণে কালাৰটো অকণ বেছিকৈ খৰচ হয়। কিন্তু ফ্ৰেম লগাই ল'লে তেনেকুৱা একো নহয়, কালাৰটো কমকৈ ব্যৱহাৰ হয় আৰু ভালো হয়, গতিকে মই ফ্ৰেম লগাই লৈ কৰি ভাল পাওঁ। তো কাপোৰ সাজত মাছখিনিতো শাৰীৰ অংশতে, যিহেতু শাৰীৰ নাটনি হয় এযোৰ চাদৰ মেখেলাৰ কাৰণে এখন শাৰীৰ পৰা, কাৰণ আঁচলটো আমি কাটি পেলাব লগা হয়, আঁচলটো দিব নোৱাৰোঁ যিহেতু। কিছুমান শাৰীত অৱশ্যে পাৰি, কিন্তু এইখন শাৰীত আঁচলটো দিব পৰা নাছিলে। এপিনে দিলে এপিনে অকণমান অসুবিধা হয় চাদৰ মেখেলাৰ ৰূপ দিবলৈ, তো সেই আঁচলটো কাটি পেলালোঁ। তাৰ ঠাইত মই ৰঙা কাপোৰ আনি লৈছিলোঁ, প্ৰায় 1.5-2 মিটাৰমান কাপোৰ আনি লৈছোঁ। আনি লৈ পেলাই আঁচল দুটাত লগতে পটিৰ কাৰণে ব্যৱহাৰ কৰিছোঁ, আৰু ঠিক মেখেলাখনতো ঠিক তেনেকৈ ব্যৱহাৰ কৰিছোঁ। চাদৰখনৰ আঁচলটো আৰু যিখন মাজৰ অংশ, তাৰ যিটো জইন পৰিছে, সেই জইনটোৰ বাবে, জইনটো ঢাক খাই থাকিবৰ কাৰণে এটা লেচ ব্যৱহাৰ কৰিছোঁ। লেচটোত 3টা গুণা আছে, কপাৰ কালাৰ আছে, লগতে গল্ডেন আৰু চিলভাৰ কালাৰৰ গুণা আছে লেচটোত। কিন্তু মেখেলাখনত তেনেকুৱা একো ব্যৱহাৰ কৰা নাই, লেচ ব্যৱহাৰ কৰা নাই, চাদৰখনত কৰিছোঁ। আৰু চাদৰখনৰ মাজৰ অংশত, মেখেলাখনতো মাজৰ অংশখনত যিখিনি ফুল আছে, তাত মই পেৰট গ্ৰীণ কালাৰেৰে হাইলাইট কৰি দিছোঁ, এইবিলাক ডট দি পেলাই 3D আউটলাইনাৰেৰে। তেনেকৈ আঁচলটোৰ লগত আচলতে মিলাবলৈ অকণমান চেষ্টা কৰিছোঁ, আৰু যিখিনি দহি কৰিছোঁ সেইখিনি পেৰট গ্ৰীণ কালাৰেৰে কৰি দিছোঁ। যদিও ইয়াত মোবাইলত অৰিজিনেল কালাৰটো অহা নাই, কিন্তু দেখিবলৈ খুবেই ধুনীয়া হৈছে কাপোৰ সাজ, পিন্ধিবলৈও ইমান লাহি, গতিকে খুবেই ভাল লগা হৈছে কাপোৰ সাজ। মোবাইলৰ স্ক্ৰীণত কিন্তু অৰিজিনেল কালাৰটো এতিয়াও অহা নাই। অৰিজিনেল কাপোৰটো খুবেই ধুনীয়া, এটা চাইন আছে, বিশেষকৈ ৰ'দত পিন্ধিলে কাপোৰটো বা লাইটৰ পোহৰত পিন্ধিলে কাপোৰটো বেছি চাইন কৰিব। এইটো প্ৰায় অকণমান আহিছে ওচৰ চাপি অৰিজিনেল কালাৰটোৰ লগত, অকণ বেলেগ আনকমন ধৰণৰ কালাৰটো। ইয়াত মই এনেকৈ হাইলাইট কৰি দিছোঁ। এয়াই, আকৌ নতুন কাম কৰি আছোঁ, চাদৰ মেখেলা কাম কৰি আছোঁ, অতি সোনকালে লৈ আহিম আপোনালোকৰ মাজলৈ।
চাই থাকিব আৰু যদি সেই ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব আকৌ নতুন ভিডিঅ'ৰ সৈতে পুনৰ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ জয় মহাকাল